হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই প্ৰাঞ্জল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে, বিশেষকৈ আমাৰ যিসকল অসমৰ ইউটিউবাৰ আছে, যিসকল ইউটিউব ব্লগাৰ বা বিভিন্ন ধৰণৰ ইউটিউবত ভিডিঅ' বনাই থাকে, যেনে কিছুমানে এডুকেশ্যন চেনেল বা কিছুমানে ব্লগ ট্ৰেভেল বা কিছুমানে কুকিঙৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকে। আৰু প্ৰতিজন ইউটিউবাৰলৈ এটা সুখবৰ আছে, আৰু এই খবৰটো দিওঁ বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে আমাৰ অসমৰ যিসকল ইউটিউব আছে বা ব্লগাৰ আছে, আৰু আজিকালি প্ৰায় ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায় ইউটিউবৰ লগত জড়িত হৈ থাকে বা ইউটিউব ব্লগিং কৰে। তো প্ৰত্যেকজন ইউটিউবাৰলৈ বহুত এটা চৰকাৰে, আমাৰ অসম চৰকাৰে এটা সুখবৰ লৈ আহিছে। আৰু সুখবৰটো হৈছে যে অসম চৰকাৰে সিদ্ধান্ত কৰিছে যে প্ৰতিজন অসমৰ যি ইউটিউবাৰ আছে, ইউটিউবাৰকে প্ৰত্যেককে চৰকাৰী অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে চৰকাৰে এই কথাটো ঘোষণা কৰিছে, আৰু আমাৰ অসম চৰকাৰে আমাৰ অসমৰ ইউটিউবাৰ যিসকল আছে সকলোৰ কাৰণে চিন্তা কৰি এটা চৰকাৰী অনুদান আগবঢ়োৱাৰ কথা চিন্তা কৰিছে। তো আজি ভিডিঅ'টো এই টপিকটোৰ ওপৰতে, আচলতে কেনেকৈ এই চৰকাৰী পইচা ইউটিউবাৰসকলে লাভ কৰিব বা কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব বা কেনেকৈ অনুদান লাভ কৰিব, সকলোখিনি কথা ক'ম। আৰু ভিডিঅ'টো সকলোকে চাই থাকিব স্কিপ নকৰাকৈ। আচলতে আজি চৰকাৰে ঘোষণা এটা কৰিছে যে অসমৰ যিসকল ইউটিউবাৰ আছে, সেই ইউটিউবাৰসকলে চৰকাৰৰ ফালৰ পৰা এই ইউটিউবাৰসকলক এটা অনুদান প্ৰদান কৰা হ'ব। আৰু এই অনুদান আপুনি পাবলৈ হ'লে আপুনি অনলাইন এপ্লাই কৰিব লাগিব। আৰু এই যি আপোনাৰ অনুদান, এই অনুদান লাভ কৰিবলৈ আপোনাৰ কি অৰ্হতা বা কিখিনি আপোনাক প্ৰয়োজন হ'ব, গোটেইখিনি আপোনাক কৈ আছোঁ। আচলতে চৰকাৰে এটা ৱেবছাইট আমাৰ মাজলৈ আগবঢ়াই দিছে, আৰু ৱেবছাইটটোৰ নাম হৈছে www.dipr.assam.gov.in। মই আকৌ এবাৰ কৈ দিছোঁ, dipr.assam.gov.in। আৰু এই ৱেবছাইটটোত আপোনালোকে লগ ইন কৰি আপোনালোকে এই যি চৰকাৰী অনুদান ইউটিউবাৰসকলৰ কাৰণে আগবঢ়াইছে, এই অনুদান আপুনি লাভ কৰিব পাৰিব। আৰু এই যি চৰকাৰে যি এই ৱেবছাইটটো মুকলি কৰি দিছে, এই ৱেবছাইটটো মাৰ্চৰ 8 তাৰিখে মুকলি কৰিছে, আৰু ইয়াৰ সময়সীমা বান্ধি দিছে মাৰ্চৰ 22 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ পিছত আপোনালোকে এই চৰকাৰী অনুদান আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই যি চৰকাৰী অনুদান সকলোৰে কাৰণে নহয়, সকলোৱে এই চৰকাৰী অনুদান লাভ কৰিব নোৱাৰে। আৰু কোনকেইজন ইউটিউবাৰে বা কোনখিনি ব্লগাৰে এই চৰকাৰী অনুদানটো লাভ কৰিবলৈ সক্ষম হ'ব। আচলতে আপোনাৰ চেনেলৰ কণ্টেণ্টবিলাক ভাল হ'ব লাগিব প্ৰথম কথা, আৰু প্লাছ আপোনাৰ চেনেলত 100K ছাবস্ক্ৰাইবাৰ থাকিব লাগিব, অৰ্থাৎ 1 লাখ ছাবস্ক্ৰাইবাৰ আপোনাৰ চেনেলত থাকিব লাগিব। লগতে আৰু আপোনাৰ চেনেলটো চলাই আহিছে, তো চেনেলটোত ধুনীয়াকৈ চলি থাকিব লাগিব। আৰু এনেধৰণৰ কিছুমান আচলতে ৰুল বান্ধি দিয়া হৈছে, নিয়ম দি দিয়া হৈছে। আপোনালোকে এই যি ৱেবছাইট DIPR www.dipr.assam.gov.in, আচলতে এই ৱেবছাইটত গৈ আপোনালোকে সকলো তথ্য গম পাব। সম্পূৰ্ণকৈ বিতংভাৱে এটা দিয়া আছে ৱেবছাইটত। আপোনালোকে ৱেবছাইটটোত ভিজিট কৰিব, আৰু ভিজিট কৰাৰ লগে লগে আপোনালোকৰ তাত সম্পূৰ্ণ গোটেই কথাখিনি দিয়া আছে, আপোনালোকে চাব। আৰু যিসকলে এই অনুদানটো পাবৰ কাৰণে আচলতে যাৰ এই ক্ৰাইটেৰিয়াবিলাক সম্পূৰ্ণ হৈ আছে, যাৰ অলৰেডি 100K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ আছে, তেখেতলোকে পলম নকৰি সোনকালে এই ৱেবছাইটটো ভিজিট কৰক, আৰু ভিজিট কৰি লগে লগে আপোনালোকে আবেদন কৰক। আৰু তাত গোটেই কথাখিনি দিয়া আছে ধুনীয়াকৈ, তো আপোনালোকে আবেদন কৰক। আৰু চৰকাৰে যি সুবিধা দিছে আমাৰ অসমৰ ইউটিউবাৰসকলৰ কাৰণে, তো এইটো খুবেই এটা ভাল কথা। আৰু যিহেতু আজিকালি অসমৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীকে দেখা যায় ছ'চিয়েল মিডিয়াৰ লগত জড়িত থাকে বিভিন্ন ধৰণে, তো আচলতে আপোনালোকেও এই সুবিধা লাভ কৰক। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, www.dipr.assam.gov.in। আপোনালোকে এই ৱেবছাইটত ভিজিট কৰক, আৰু আপোনালোকে এই চৰকাৰী অনুদান লাভ কৰিবলৈ সক্ষম হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে। মই সৰুকৈ কিবা এটা আপোনালোকক জনাওঁ বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক আগবাঢ়িছোঁ। আৰু যিসকলে ভিডিঅ'টো চাই আছে, এটা শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে কথাটো গম পায়, কাৰণ সময় তেনে কম দিছে।
আজি মাৰ্চৰ হয়তো 9 তাৰিখ হৈ গ'ল, 8 তাৰিখে এই বস্তুটো অ'পেন কৰিছে। তো 8 তাৰিখৰ পৰা 22 তাৰিখলৈকে টাইম দিছে, বেছি দিন টাইম দিয়া নাই। আপোনালোকে এতিয়াই যাওক, আবেদন কৰক, আৰু এই যি চৰকাৰী সুবিধা আছে চৰকাৰে দিছে যিহেতু, তো আপোনালোকে লওক, ইয়াৰ সুবিধা উঠাওক সম্পূৰ্ণকৈ। যাৰ যাৰ এই যোগ্যতা আছে বা যাৰ যাৰ চেনেলৰ 100K ছাবস্ক্ৰাইবাৰ অলৰেডি আছে বা 1 লাখ ছাবস্ক্ৰাইবাৰ আছে, সিহঁতে ছাবস্ক্ৰাইবাৰৰ সুবিধাটো লওক। আৰু যিহেতু চৰকাৰে অনুদান দিছে, আৰু কিমান কি দিব সকলো তথ্য সেই ৱেবছাইটটোতে গৈ আপোনালোকে পাব, আৰু কেনেকৈ আবেদন কৰিব লাগিব সেইটো পাব। তো ভিডিঅ'টো ইমানেই আছিল আজিলৈ। সৰু এটা কিবা এটা মই ইনফৰমেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বিলাক চাই যাব। বিভিন্ন ধৰণৰ ব্লগিঙৰ লগতে ইনফৰ্মেটিভ ভিডিঅ', নলেজেবল ভিডিঅ' আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে চাই থাকিবলৈ পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।